সকলোকে নমস্কাৰ জনাইছোঁ। মই ছাত্ৰ ছাত্ৰী সন্থাৰ উপসভাপতি দুৰ্গা চৰেণ। আপোনালোকক ইয়াতে জনাব বিচাৰোঁ যে কোকৰাঝাৰ স্থিত কাৰিগাঁও যি মানসিং ৰোডত যি ঘটনা সংঘটিত হ'ল তাৰ বাবে আমিও দুখ প্ৰকাশ কৰিছোঁ। এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে ঘটনা সংক্ৰান্তক দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত হ'ব লাগে আৰু য'ৰ পৰা ঘটনা সংঘটিত হৈছে তালৈকে তদন্ত কৰি যাতে ইয়াত উচিত ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু এইখিনিতে আমি জিলা প্ৰশাসন, অসম আৰক্ষীক, অসম চৰকাৰক আহ্বান জনাম যাতে যি শান্তি শৃংখলাৰ বৰ্তমানৰ এই বিটিআৰ বা বৰ্তমানৰ যি অসমখনক যাতে কোনেও বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে বা বিশৃংখলাৰ সৃষ্টি নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। আমি খন্তেক সময় আগতে গম পাইছোঁ যে কাৰিগাঁও অঞ্চলত খুব তীব্ৰতৰ, খুব উত্তেজনাপূৰ্ণ বিৰাজ কৰিছে, খুব অপ্ৰীতিকৰ পৰিস্থিতি বিৰাজ কৰিছে। গতিকে অসম আৰক্ষীক আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাম আৰু চিৰাং প্ৰশাসনক আহ্বান জনাম যাতে সেই পৰিস্থিতিত নিয়ন্ত্ৰণলৈ আনে আৰু নিয়ন্ত্ৰণত অনাৰ ক্ষেত্ৰত যাতে চৰকাৰ বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ আমি কোনো কাৰণত বৰ্তমান সময়ত সংঘাত নিবিচাৰোঁ, কোনো কাৰণত ইয়াত জাতিগত সংঘাত নিবিচাৰোঁ আৰু যাতে কোনেও ইয়ালৈকে নাযায়। গতিকে আমি ছাত্ৰ সন্থাৰ হৈ আহ্বান জনাম যাতে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে সংযম হৈ থাকে আৰু এইখিনি সময়ত আমি দোষী কৰায়িত হ'ব লাগে, দোষী কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, পাবই লাগে। কিন্তু এই বুলি আমি কোনেও যাতে আইন হাতত তুলি নলওঁ তাৰ বাবে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। আমি যথোপযুক্ত আমি ব্যৱস্থা কৰি আছোঁ, প্ৰশাসনৰ সৈতে আমি যোগাযোগ অব্যাহত ৰাখিছোঁ। কিন্তু এতিয়ালৈকে যি খবৰ পাইছোঁ বা আমিও এতিয়া সেইখিনি অঞ্চলতে আছোঁ। গতিকে আমি আহ্বান জনাম যাতে জিলা প্ৰশাসনে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে বা নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব আৰু প্ৰশাসনে ওচৰতে আমাৰ শেষ ভৰসা যাতে আইন কোনো হাতত তুলি নলয়। আমিও আহ্বান জনাম যাতে ইয়াত কোনো জাতিগতৰ ভেদাভেদ নাহে, জাতিগতৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে আমি চৰকাৰক আহ্বান জনাম আৰু প্ৰশাসনক আহ্বান জনাম যাতে এইখিনিতে সকলোকে যাতে সংযম হৈ থাকে, সকলোকে যাতে সমিলমিলেৰে দোষী যিয়ে নহওক তাক কঠোৰ শাস্তি পাবই লাগিব, আইনৰ আওতাত তেওঁলোকে শাস্তি পাবই লাগিব, যাতে আইন কোনেও হাতত তুলি নলয় তাৰ বাবে ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। ধন্যবাদ।